সপ্তম স্কন্ধৰ উপদেশ লেছাৰী। শুনা সভাসদ ৰংগমনে, শৰীৰ চৰিত্ৰ ঘোষা ঘনে, সংসাৰ দুখক এৰাই বাক জেবেলোৱা, ইহে কৰ্মৰ মূল বীজ, মুকুতিৰ জানা পথ নিজ, গোবিন্দৰ গুণ নাম সুখে নিতে গোৱা, কলিৰ পাতেক আতিশয়, দেখি কেনে নৰ নাহি ভয়, যমৰ যাতনা শুনন্তে লাগয় ত্ৰাস, এতেকে এৰিয়ান কাম, নিৰন্তৰে গায়া হৰি নাম, তেবে অনায়াসে বৈকুণ্ঠত হৈবে বাস, বিষ্ণুৰ সহস্ৰ আছে নাম, বিৰুদ্ধ বচন অবিশ্ৰাম, জীৱাকে নেৰতে হৰিৰ নাম নলয়া, যেন বেশ্যা নাৰী নিজ পতি, এৰিয়ানত কৰে ৰতি, লোকৰ মাজত ফুৰয় ভাল বোলায়া, নমো নমো মোৰ কৃষ্ণ দেৱ, শত কোটি বাৰ নিতে সেৱা, কৰো চৰণে ধৰিয়া কাতৰ কৰি, মুহাৰ মুখত তজু নাম, নুগুচয় যেন অবিশ্ৰাম, দিওঁৱে শিৱৰ কৃপা কৰি দেৱ হৰি, গুৰু দামোদৰ দেৱ যত, দিলাই অনুমতি চৰণত, তেন মতে আমি ৰচিলো হুইটো গীত, কবিৰত্ন নাম দ্বিজবৰ, দেৱ দামোদৰ অনুস্বৰ, ভাগৱত কথা কৰিছো যি তুমি শ্ৰীত, ব্ৰহাটোতা দুখ বচনত, নধৰিবা হৰি চৰণত, মন প্ৰবেশাইবে থাকে যদি কিছু কাম, যিহেতু হৰিৰ গুণগণ, সকল পাপকে কৰে চন, নিৰন্তৰে নৰে ডাকি বুলিও ৰাম, হৰি ৰাম ৰাম।